নমস্কাৰ মোৰ মৰমৰ আই মাতৃ সকলৰ বাবে আজি মই ঘৰত বহি থাকিয়ে অলপমান ব্যায়াম শৰীৰৰ অকমান ব্যায়াম লগতে যোগা অভ্যাস কৰিবলৈ আপোনালোকৰ লগত মই বহিছোঁ আপোনালোকে যিকোনো ঘৰৰ ঠাইত বহি ল'ব পাৰে ওপৰতো বহি কৰিব পাৰে আৰু তলত বহিও কৰিব পাৰে যেনেকৈ আপোনালোকে সহজ আৰু সৰলতাৰে বহি ল'ব পাৰে আপোনাৰ কমফৰ্টেবলি আপুনি নিজৰ ঠাইত বহিব কফ বাত পিত্ত এই বেমাৰসমূহ এটা সময়ত আহি পৰে আমাৰ শৰীৰত এইবোৰৰ পৰা ৰক্ষা কৰিবৰ বাবে 2-3টা যোগা অভ্যাস কৰিলে আপোনালোকে ইয়াৰে ফল নিশ্চয় পাব আহকচোন প্ৰথমতে আমি প্ৰাণায়ামৰ কথা কওঁ 3টা মাত্ৰ প্ৰাণায়াম ফ'ৰ্চফুল কপালভাতি বা ভ্ৰষ্টিকা সদায় কৰিব আৰু দ্বিতীয়তে অনুলোম বিলোম আৰু তৃতীয়তে আপোনালোকে সদন্তৰ প্ৰাণায়াম কৰিব পাৰে দাঁতৰ প্ৰবলেম বহুতৰে হয় এতিয়া দাঁতৰ আলু গামৰ প্ৰবলেম হয় দাঁতত পোকে খোৱা দাঁতবোৰ সৰাবলৈ আপোনালোকে আৰম্ভ কৰে গতিকে প্ৰথমেতো মই দাঁতৰ প্ৰণায়ামেৰে আজি মোৰ এই সেশনটো আৰম্ভ কৰিছোঁ নিজৰ ঠাইত বহি ল'ব সিধা পিঠিখন পুৰা পোন কৰি ল'ব দুইখন হাত চিন মুদ্ৰা এনেকৈ লৈ ল'ব দুইটা দাঁতৰ অংশ এনেদৰে মিলাই ল'ব আৰু দাঁতৰ অংশৰে দীঘল উশাহ ল'ব আৰু নাকেৰে উশাহটো উলিয়াই দিব এনেদৰে সদন্তৰ প্ৰাণায়াম কৰিলে দাঁতৰ গামবিলাক আলুবোৰ মজবুত হৈ থাকে আৰু দাঁতত কেভিটি অৰ্থাৎ পোকে খোৱা এইবোৰ ৰোগ নহয় গতিকে আৰু দাঁতত যে মুখৰ ভিতৰত এটা দুৰ্গন্ধ কেতিয়াবা ওলাই এই দুৰ্গন্ধৰ পৰা আপোনালোকে ৰক্ষা কৰিব পাৰে দ্বিতীয়তে আমি অনুলোম বিলোম কৰিম অনুলোম বিলোমত কি হয় হাৰ্টৰ প্ৰবলেম কেতিয়াও আপোনাৰ হাৰ্টৰ প্ৰবলেম নহব পাৰে যদিহে সদায় এয়া অভ্যাস কৰে তৃতীয়তে ৰাতি ভাল টোপনি আহে তৃতীয়তে আপোনাৰ মুখৰ এটা গ্লো আহে মনত এটা ফুৰ্তি ভাৱ আহে আৰু স্কিন প্ৰবলেম ছালৰ দুখবোৰ নাইকিয়া হয় অনুলোম বিলোম কৰিলে আপোনালোকৰ যে মূৰৰ বিষ হয় 3 দিনীয়া মূৰৰ বিষ আপোনালোকে তাৰ পৰা আঁতৰি থাকিব পাৰে নাসিকা মুদ্ৰা লৈ ল'ব ৰাইট হেণ্ড সাইড আৰু চিন মুদ্ৰা লেফট সাইডৰ প্ৰথমতে ৰাইট সোঁফালৰ নাকটো বন্ধ কৰি ল'ব বাওঁফালৰ নাকেৰে দীঘল লম্বা উশাহ এটা ল'ব আৰু দ্বিতীয়টো সোঁফালৰ নাকেৰে দীঘলকৈ উশাহটো উলিয়াই দিব ঠিক তেনেদৰে আকৌ ৰাইট সাইডে উশাহ ল'ব লেফটেৰে বাওঁফালে ধুনীয়াকৈ লাহে লাহে উলিয়াই দিব আৰু অনুভৱ কৰি কৰিব অনুলোম বিলোম তৃতীয়তে ভ্ৰষ্টিকা বা ফ'ৰ্চফুল কপালভাতি যিটো আমাৰ ইমিউনিটি বঢ়ায় বেলেগ বীজাণু যে আহে বাহিৰৰ পৰা শৰীৰৰ ভিতৰত সোমাব নিদিয়াৰ আগতে ৰক্ষা কৰিবৰ বাবে আৰু আপোনালোকৰ লাংছ দুটা সবল কৰিবৰ বাবে হাৰ্টৰ পেচেণ্টবিলাকে এইটো প্ৰাণায়াম নকৰিলে ভাল দুইখন হাত এনেকৈও ল'ব পাৰে দীঘল উশাহ লৈ হাতখন ওপৰত নিব আৰু লাহেকৈ হাতখন মানে লাহেকৈ নহয় অলপ জোৰকৈ তললৈ নমাই আনিব উশাহটো ওলোৱাৰ লগে লগে ঠিক তেনেদৰে এইটো প্ৰাণায়াম এনেকৈও কৰিব পাৰে দুইখন হাত চিন মুদ্ৰা বেক ষ্ট্ৰেইট কৰি থ'ব পিঠিখন পোনাই ৰাখিব দুইটা নাকেৰে উশাহ লৈছোঁ আৰু দুইটা নাকেৰে উশাহ এৰিছোঁ এটা বেলেন্সত সমানভাৱে উশাহ ল'ম আৰু উশাহ এৰিম উশাহ লৈছোঁ আৰু উশাহ এৰিছোঁ এনেদৰে এতিয়া আমি অকণমান শৰীৰৰ ব্যায়াম কৰোঁ আপোনালোকৰ এইবোৰ যাৰ গাঁঠিৰ বিষ হয় বাত পিত্তৰ দুখ হয় বিষ হয় বা আপোনালোকৰ ভৰিৰ বিষ আছে হাতৰ বিষ এইবোৰ নোহোৱাবৰ বাবে আৰু স্পাইনেল কৰ্ড মেৰুদণ্ড সবল কৰি তুলিবৰ বাবে দুইখন হাত দুইফালে থ'ব সোঁ হাতখন অকণমান আগুৱাই দিব আৰু বাওঁ হাতখন ওপৰত উঠাই দিব লাহে লাহে
কাণখন চুব আৰু লাহে লাহে সোঁফালে হালি দিব অকমান 1 2 3 4 5 6 ধীৰে ধীৰে লাহে লাহে সিধা হৈ যাব আৰু বাওঁ হাতখন লাহে লাহে তলত নমাই দিব ঠিক তেনেদৰে বাওঁফালেও কৰিব আপোনাৰ মেৰুদণ্ড সবল কৰাৰ বাবে লাহে লাহে বাওঁ হাতখন অকমান আগুৱাই দিব সোঁ হাতখন ওপৰত উঠাব কাণখন চুই ওপৰলৈ উঠাই দিব আৰু বাওঁফালে অকমান হালি থাকিব 1 2 3 4 5 6 ৰিলেক্স এনেদৰে থকাৰ পিছত আপোনালোকে দুইখন হাত আগৰ ফালে থৈ দুইখন হাতেৰে আঁঠু দুটা ধৰি দীঘল এটা উশাহ লৈ পিছফালে যাব দীঘল উশাহটো দীঘলকে এৰিব আৰু আগলৈ হালিব আৰু আপোনাৰ মেৰুদণ্ডটো বাহিৰলৈ উলিয়াই দিব এনেদৰে দুবাৰ তিনিবাৰ উশাহ ল'ব আৰু এৰিব খুবেই উপযোগী ইয়াৰ পিছত আপোনালোকে সোঁ হাতখন বাওঁ আঁঠুটোত ধৰিব আৰু বাওঁ হাতখন আঁঠু আপোনাৰ কঁকালৰ পিছফালে লৈ যাব আপোনাৰ দৃষ্টি মূৰটো বাওঁফালে লৈ যাব এনেদৰে কিছু সময় থাকিম 1 পৰা 10 ছেকেণ্ডলৈ লাহে লাহে সিধা হৈ যাব ঠিক তেনেদৰে বাওঁ হাতখন আপোনাৰ সোঁফাললৈ লৈ যাব ঠিক এনেদৰে সোঁ আঁঠুত ধৰিব আৰু সোঁ হাতখন পিছলৈ লৈ যাব কঁকালৰ পিছৰ ফালে আৰু মূৰটো আপোনাৰ দৃষ্টি সোঁ কান্ধৰ পিছফালে এনেদৰে 10 ছেকেণ্ড থাকিব লাহে লাহে সিধা হৈ যাব দুইখন হাত অৰ্থৰাইটিছ পেইন হলে দুইখন হাত এনেকৈ খুলিব আৰু জপাব খুলিব জপাব আৰু এনেদৰে মুঠি কৰি ল'ব মুঠিটো ঘূৰাব 1 2 3 4 5 উল্টা ঘূৰাব 1 2 3 4 5 দুইখন হাত খুলি দিব দুইখন হাতৰ আঙুলি আপোনাৰ কান্ধৰ ওপৰত থব আৰু কাণ ঘূৰাব কান্ধৰ জইণ্ট আৰু আপোনাৰ কান্ধত সবল আৰু শক্তি পাবৰ বাবে উল্টা ঘূৰাব এন্টি ক্লকৱাইজ বাস ষ্টপ দ্য প্ৰেক্টিছ এতিয়া আপোনালোকে এটা আৰু সৰু প্ৰণায়াম যিটো আপোনাৰ ব্যায়াম কৰিব পাৰে এই যে এইখিনি বিষ হয় ডিঙিৰ বিষ হয় স্পন্ডিলাইটিছ পেইন হয় সেইটো নহবৰ বাবে সোঁ হাতেৰে সোঁ গালত এইফাললৈ বল প্ৰয়োগ কৰিব আৰু মূৰেৰে ইটো ফালে মানে পুৰা মূৰটো বেলেঞ্চত থাকিব এৰি দিব বেছি সময় ইটো নকৰে কাৰণ এইখিনি বৰ সূক্ষ্ম আৰু খুব সেনসিটিভ হয় লেফট হাত বাওঁ হাতেৰে বাওঁ গালত ধৰিব ফোর্সফুল ইফালে ফোর্স দিব অলপ জোৰ দিব আৰু মূৰেৰে ইটো ফালে বেলেঞ্চত থাকিব আঙুলি লক কৰিব দুইখন হাতৰ আৰু কপালত এনেকে পিছলৈ ঠেলিব দুইখন হাতেৰে আৰু কপালেৰে আগৰ ফালে আৰু দুইখন হাত মূৰৰ ওপৰত পিছফালে লৈ যাব আগলৈ মূৰটোৰে হেঁচি ধৰিব আৰু মূৰটোৰে পিছফাললৈ দুইখন হাতেৰে আপোনাৰ থুতৰিটোত ওপৰৰ ফালে ধৰিব হেঁচিব আৰু থুতৰিটোৰে তলৰ ফালে এনেদৰে কৰিলে আপোনাৰ এই যে বিষ হয় স্পন্ডিলাইটিছ পেইন হয় ডিঙিৰ বিষ হয় এইবোৰ নাইকিয়া হ'ব নিত আপি এনেদৰে বহি ল'ব আপুনি বা ওপৰতো বিছনাটো বহি ল'ব পাৰে বহি লৈ আপুনি দুইখন ভৰি ঠিক এনেদৰে সিধা কৰি এনেকে বহিব সম্পূৰ্ণ মেৰুদণ্ড সিধা দুইখন ভৰিৰ আঙুলি আৰু ভৰি দুখন টাইট কৰি নিজৰ ফালে আনিব আৰু আগৰ ফালে নিজৰ ফালে আৰু আগৰ ফালে নিজৰ ফালে আনিব আগৰ ফালে দুইখন ভৰি লগ লগাই rotation কৰিব ঘূৰাব 1 2 3 উল্টা ঘূৰাব এন্টি ক্লকৱাইজ 1 2 3 ভৰি আঙুলিবোৰ মুঠি কৰিব টাইট কৰিব আৰু ঢিলা কৰি দিব আঙুলিবোৰ এনেকে মুঠি কৰাৰ দৰে মুঠি মৰাৰ দৰে খুলি দিব টাইট কৰিব লুজ কৰি দিব তাৰ পিছত আপোনাৰ এংকল ভৰি যে গেৰুহাৰ ঠিক ওপৰৰ অংশ ভৰি আৰু
তলৰ অংশৰ যি জোৰা তাৰ দুখ যাবৰ বাবে কষ্ট যাবৰ বাবে বিষ যাবৰ বাবে এনেকে আৰু এবাৰ এনেকে কৰিব পাৰে টাইট কৰি ৰাখিব আৰু এৰি দিব তাৰ পিছত এনেকুৱা কৰিব এখন ভৰি ওপৰলৈ নিব টাইট কৰি ইখন ভৰি তললৈ 1 2 এনেদৰে কৰিব আৰু আপোনাৰ আঁঠুৰ বিষৰ বাবে আঁঠু দুটা টাইট কৰিব আৰু লুজ কৰি দিব টান কৰি দিব ঢিলা কৰি দিব আঁঠু দুটা টান কৰিব আৰু ঢিলা কৰিব দুইখন ভৰি অকমান খুলি দিব সোঁ হাতেৰে লাহেকে বাওঁ ভৰিখনৰ তলত চুব আৰু বাওঁ হাতেৰে সোঁ ভৰিখনৰ আঙুলিত চুব এনেদৰে ব্যায়াম কৰিব পাৰে আৰু দুইখন হাতৰ আঙুলি এনেদৰে বন্ধ কৰি আমি যে গাঁৱত আগতে আমি এনেকে পিচিছিলো এনেকে আপোনালোকে দুইখন হাত গোল গোল কৰি এনেদৰে কিছু ব্যায়াম কৰিব পাৰে আৰু দুইখন ভৰি লগাই দিব দি সোঁ ভৰিখন অকমান ভাঁজ কৰি বাওঁ উৰুত লগাই দিব আৰু বাওঁ হাতেৰে সোঁ আঁঠুত ধৰিব সোঁ হাতেৰে বাওঁ ভৰি আঙুলিত ধৰিব এনেদৰে হালিব অকমান খুলি দিব লাহেকে এইখন ভৰি ইয়াৰ ওপৰত উঠাই দিব উৰুৰ ওপৰত এনেকে এনেকে অকমান ব্যায়াম কৰিব ভৰিৰ বিষ আঁঠুৰ বিষ গেৰুহাৰ বিষ এইবোৰ নাইকিয়া হৈ যায় ঠিক তেনেদৰে বাওঁফালেও কৰিব বাওঁ ভৰিখন ভাঁজ কৰি সোঁ উৰুত লগাই দিব আৰু সোঁ হাতেৰে বাওঁ আঁঠুত ধৰিব আৰু বাওঁ হাতেৰে সোঁ আঙুলিত ধৰিব অকমান আগৰ ফালে হালি যাব সিধা হৈ যাব আৰু গেৰু হাতত ধৰি অকমান জুকাৰিব পাৰে নতুবা এনেদৰে উঠাই দি অকমান আঁঠুটো উৰু এনেদৰে ভৰিখন জুকাৰিব আৰু দুইখন ভৰি সিধা কৰিব দুইখন ভৰি অকমান ভাঁজ কৰি এনেদৰে অকমান কঁকালখন যদি উঠাব পাৰে ঠিক এনেদৰে দুইখন হাত কঁকালৰ পিছফালে থব কঁকালখন অকমান ওপৰলৈ উঠাব আৰু আকাশৰ ফালে সিলিঙৰ ফালে চাব 1 2 3 4 দুইখন ভৰি অকমান সিধা কৰিব পাৰে অকমান যদি সিধা হৈ এনেকৈ উঠিব পাৰে নৌকাখন stop the practice এনেদৰে নিতৌ কিছু অভ্যাস কৰক যাৰ ফলত আপোনাৰ ভৰিৰ বিষ গেৰুহাৰ বিষ আঁঠুৰ বিষ ইত্যাদি নাইকিয়া হ'ব নমস্কাৰ